এই যে ধুনীয়াকৈ জ্বলি থকা চাকিবোৰ দেখা পাইছে, এয়া কোনো মিঠাতেলৰ চাকি নহয়। এয়া হৈছে চাইনাই বনোৱা এটা ইলেক্ট্ৰিক চাকি। নমস্কাৰ, আমি আজি যাই আছোঁ গুৱাহাটী আৰু গুৱাহাটীত আজি আপোনাক মই দেৱালীৰ বজাৰ দেখুৱাম। গুৱাহাটীত কেনেকুৱা ধৰণৰ বজাৰ কি সময়ৰ সকলোবিলাক দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ লগত আছে এয়া তন্ময় আৰু মই যাম গুৱাহাটীত, গতিকে চাই থাকক। আহি পালোঁ আমি নৰ্থ গুৱাহাটী, আৰু এই নৰ্থ গুৱাহাটীত এয়া হৈছে বাইক ৰখা পাৰ্কিং। ইয়াতে বাইকখন ধুনীয়াকৈ পাৰ্কিং কৰোঁ আৰু কৰি পেলাই গুৱাহাটীত যাম ফেৰীত। আৰু বাইক ৰখা এই চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ অলপ। এয়া হৈছে উত্তৰ গুৱাহাটী ৰজাদ্বাৰ পাৰঘাটৰ বাইক ৰখা পাৰ্কিং। এতিয়া আমি মেইন গুৱাহাটীলৈ যাওঁ। আপুনিও যদি কেতিয়াবা উত্তৰ গুৱাহাটী হৈ মেইন গুৱাহাটী যাব খোজে, তেনেহ'লে ইয়াতে বাইকখন থ'ব পাৰে। এতিয়া বলক জাহাজলৈ। টিকট কটা হৈ গ'ল, এতিয়া আমি যাত্ৰা আৰম্ভ কৰিব লাগে। জাহাজত উঠি লওঁ। এইখন জাহাজত উঠি পেলাই এতিয়া মই যাম ফেঞ্চি বজাৰ, আৰু ফেঞ্চি বজাৰত আপোনাক মই দেখুৱাই আছোঁ দেৱালীৰ বজাৰ। নিজেও বজাৰ কৰিম আৰু আপোনাকো মই কি বজাৰ কৰোঁ সম্পূৰ্ণকৈ দেখুৱাই যাই থাকিম, চাই থাকিব। আৰু ব্ৰহ্মপুত্ৰৰ মাজত এইটো হৈছে উমানন্দ, সকলো চিনি পায়েই। এতিয়া আমি মেইন গুৱাহাটী পামেই আৰু অলপ আছে। পাই গ'লোঁ মেইন গুৱাহাটী। এতিয়া নামিব লাগে তাড়াতাড়ি জাহাজৰ পৰা আৰু বজাৰ কৰিব লাগে। এয়া চাওক, বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ, চাকি, কলহ আৰু বহুত বস্তু আছে। ইয়াৰ পৰা মই অকণমান চাকি লওঁ আৰু আগত লাইট লওঁ। চাকি তাকি লোৱা হৈ গ'ল। এতিয়া ইয়াৰ পৰা ডেক'ৰেশ্যন লাইট, মানে দেৱালীত জ্বলোৱা লাইট ল'ব লাগে। ইয়াৰ পৰা লাইট অকণমান লওঁ। But you long gone, it don't matter. Ride or die, that's been the deal. The light of your back, I disappear. But if you don't play that for me, I'm out of it, I'm out of it. I lick my gun and then I'm done. I'm out of it, I'm out of it. Ain't no man to tell me you're no good. I'm brushing the weight of you, the weight of you, of my shoulders. Done with my cigarette, and when all the smoke is clear, I'm brushing the weight of you, the weight of you, the weight of you. Don't need a no man.
লাইট লোৱাও হৈ গ'ল। এতিয়া ইয়াৰ পৰা যাব লাগে। চাকি ল'লোঁ, লাইট ল'লোঁ আৰু এতিয়া কিবা খাব লাগে আৰু ঘৰত যাব লাগে। ইয়াৰ পৰা আগতে যাই লওঁ, ওলাই লওঁ, তাৰপিছত তলত কিবা খাওঁ, খাই পেলাই ঘৰত যাওঁ। আমি এইখন দোকানত সোমাইছিলোঁ আৰু সোমাই পেলাই এইখন দোকানতে ৰুটি খালোঁ। ৰুটি খোৱা হোৱাৰ পাছত দেখা পালোঁ ৰুটি বনোৱা এটা নতুন ছিষ্টেম, মানে অলপ বেলেগতকৈ বেলেগ ধৰণত ইয়াত ৰুটি বনোৱা হয়। মই দেখাই দিছোঁ, দেখা পাইছে নিশ্চয়। ইয়াত মানে সঁচাই অলপ বেলেগতকৈ বেলেগ। আপুনি বাৰু আগতে এনেকৈ ৰুটি বনোৱা দেখিছিল নে? কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক হোৱাটছআপ, ফেচবুকত প্লিজ শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। এতিয়া মই আপোনাক ইলেক্ট্ৰিক চাকিবোৰ দেখুৱাই আছোঁ। এইটো ৰাতিৰ ভাগত আৰু এইটো হৈছে দিনৰ ভাগত। এইটো চাইনাই বনোৱা ইলেক্ট্ৰিক চাকি।